Hi everyone, welcome to my channel Moon Creation. মাছখিনি দেখি গম পাইছে ন চিতল মাছৰ কলঠি। এয়া মই আজি চিতল মাছৰ ৰেচিপি এটা বনালো। চিতল মাছ এনেকৈ লৈ ধুনীয়াকৈ মই কটাই ললো, পিচ কৰি লৈছো। কলঠিখিনিও ধুনীয়াকৈ সাইজৰ কৰি লৈ ধুই পখালি নিমখ হালধি সানি ললো। এতিয়া মই ৰেচিপিটোৰ কাৰণে যিখিনি ইনগ্ৰেডিয়েন্টছ লাগিব সেইখিনি লৈ লম। কলঠিহে মই যেহেতু ব্যৱহাৰ কৰিম চিতল মাছৰ। এতিয়া মই এয়া সৰিয়হ লৈ লৈছো। সৰিয়হখিনি মই ধুনীয়াকৈ ধুই লৈ 3 ঘণ্টামান সময় এনেকৈ থম। সৰিয়হ কোমল হওঁতে বহুত সময় লাগে, পিছুতে মিহি হ'ব লাগে। আৰু এয়া ধনিয়া আৰু জিৰা কেইচামুচমান লৈ ললো। ধনিয়া যেহেতু ঘৰৰ সেইকাৰণে কালাৰটো তেনেকুৱা লাগিছে, আমাৰ ঘৰুৱা ধনিয়া। আৰু তাতে মই ইলাচি 2টা আৰু ডালচেনি এটুকুৰা এনেকৈ দি ভিজাই দিম। আৰু মিঠি গুটি অকণমান দিছো, অপচনেল, নিদিলেও হ'ব আপোনালোকে যদি ভাল নাপায়। আৰু এয়া জালুকখিনি দি এইখিনি মই এটা পেষ্ট বনাম। আৰু এটা বেলেগ এটা বাউলত মই অকণমান পানী লৈ লৈছো আৰু ইয়াতে মই কাজু অকণমান তিয়াই দিছো। আৰু তাৰ কাৰণে লৈ লৈছো আদা এটুকুৰা, পিঁয়াজ, নহৰু নাই দিয়া দেই, আৰু বিলাহী আৰু কেঁচা জলকীয়া। এতিয়া মছলাখিনি মই পেষ্ট কৰি ল'ম। কিন্তু ইয়াতে এটা কথা, মছলা পিছোতে পানী দিয়া যায় নহয়নে? মই কিন্তু পানী ব্যৱহাৰ নকৰোঁ, কাৰণ পানী দিব পৰা নাযাব। এতিয়া মই পিঁয়াজৰ পানীতেই মছলাখিনি পিচিম, সেইকাৰণে এইখিনি আদাৰ সৈতে পিঁয়াজ দি জিৰা ধনিয়াখিনি এনেকৈ মই পিচি ল'লোঁ। এইখিনি মই পিচি লোৱাৰ পিছত মই নেক্সট যিখিনি সৰিয়হ তিয়াই লৈছিলোঁ সেইখিনিও এনেকৈ পিচি ল'ম। সৰিয়হৰ সৈতে মই পানী যিহেতু এড নকৰোঁ, তাৰ কাৰণে আকৌ মই বিলাহী আৰু কাজুখিনি তাতে দি দিম। পানী এইকাৰণে এড নকৰোঁ, কথাটো পিছত গম পাব গোটেই ভিডিঅ'টো চালে, কিয় মই পানী মছলা পিছোতে এড কৰিব খোজা নাই। সেয়া পেষ্ট কৰি ল'লোঁ। এইখিনিও পেষ্ট হৈ গ'ল ধুনীয়াকৈ। এতিয়া দুইখিনি মছলা মই এনেকৈ ইয়াতে মিহলাই ল'ম। ইয়াত মই আৰু অলপ ইনগ্ৰেডিয়েন্টছ, নিমখ, হালধি এনেকৈ আন্দাজ অনুসৰি মছলাখিনিত নিমখ যিহেতু লাগিবই, মাছত নিমখ আৰু হালধি সনাই আছে, সেয়া দি দিলোঁ। আৰু কেঁচা মিঠাতেল 2 চামুচ দি দিলোঁ। গোটেই ৰেচিপিটো মই এই 2 চামুচ মিঠাতেলতে বনাম। আৰু এয়া মই ইয়াতে জলকীয়াৰ গুড়ি দি দিছোঁ, অকণমান কালাৰো হৈ যায় আৰু জ্বলাও অকণমান হয়। এতিয়া মই প্ৰথমতে ষ্টিমাৰটোত পানীখিনি গৰম হ'বলৈ দি মই হালধি পাত এনেকৈ ঘৰৰ মই ছিঙি লৈছোঁ। এইখিনি মই ধুনীয়াকৈ হালধি পাতখিনি ধুই পখালি ল'লোঁ। আজি মই হালধি পাতত ষ্টিমত দিম মাছখিনি, সেইকাৰণে এই পাতৰ পিছফালৰ চুচটো এৰুৱাই ল'লে মেৰিয়াবলৈ সুবিধা হয়। এতিয়া যিখিনি মই মছলাখিনি এনেকৈ লৈ লৈছিলোঁ এইখিনি মাছখিনিত দি 4 পিছত দিম, এনেকৈ মেৰিনেট কৰি ল'ম। প্ৰথম পৰ্যায়ত এই মছলাখিনি আমি যোগাৰ কৰাটোৱে মেইন কাম। এতিয়া এইখিনি ধুনীয়াকৈ মই মেৰিনেট কৰি 15 মিনিট সময় সাইড কৰি দিম। যদি মোৰ চেনেলটো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বচোন, লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আচলতে মই ঘৰত যি এক্সপেৰিমেণ্ট কৰোঁ সেই সকলোবিলাক আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ। এতিয়া হালধি পাতত এনেকৈ এপিচকৈ দি মই এনেকৈ মেৰিয়াই ল'ম। বৰ বিশেষ মেৰিয়াব নালাগে। আৰু হালধি পাতৰ অৰোমাটো বিৰাটেই সুগন্ধিকৰ নহয়নে? একেবাৰে মলমলাই থাকে। আৰু এনেকৈ মই গোটেই কিপিচ মাছ হালধি পাতত এনেকৈ মেৰিয়াই ল'ম। ইয়াৰ পিছৰ পৰ্যায়ত মই চিলভাৰ ফইলেৰে মেৰিয়াই দিম, তেতিয়া আৰু লিক হোৱাৰ চান্স নাথাকে। এয়া চিলভাৰ ফইল লৈ লৈছোঁ। হালধি আমাৰ স্বাস্থ্যৰ কাৰণেতো বহুত উপকাৰী নহয়নে? ৰেচিপিটো মই আচলতে নৰ্মেলি চিতল মাছৰ কলঠিৰ কালিয়া বনাওঁতে তেল ব্যৱহাৰ কৰি বনাই, মই নবনোৱাকৈ ষ্টিমৰ থ্ৰুৱেদি যাতে তেল খুব কম ব্যৱহাৰ হয় সেই কথাটো লক্ষ্য ৰাখি মই নিজেই এয়া বনাবলৈ চেষ্টা কৰিছোঁ। এয়া ষ্টিমাৰ পানী উতলাৰ পিছত মই 2টা ষ্টিমাৰতে 2টাকৈ এয়া দি দিলোঁ। পেকিং হোৱাৰ পিছত ধুনীয়াকৈ এনেকৈ লুটিয়াই দি দিলোঁ। দি মই 20 মিনিট সময় এনেকৈ হ'বলৈ দিলোঁ। মাজতে এবাৰ আপোনালোকে ইচ্ছা কৰিলে লুটিয়াই দিব পাৰে।
এয়া হৈ গ'ল 20 মিনিটমান সময় লাগে আৰু ষ্টিমাৰত দিয়াৰ পিছত এতিয়া মই এয়া এখন জালিত কাঢ়ি ল'ম এই কাৰণে কাঢ়ি ল'ম যাতে মই এয়া গেছত ডাইৰেক্ট দি দিব পাৰোঁ কিয় দিছোঁ জানেনে ষ্টিম হোৱাৰ লগে লগেতো মাছখিনি সিজিয়ে যায় কিন্তু যিটো স্পাইচি আৰু পাতত দিয়া মাছৰ যিটো কৰক জুতি এটা থাকে ন সেইটো নোলায় সেইকাৰণে সেই জুতিটো স্মোকি এটা ফ্লেভাৰ আহি যাব এইটো এনেকৈ যদি পুৰি দিয়া যায় এনেকৈ লুটিয়াই আপোনালোকে আৰু বহুত বেছি ষ্টিমত দিয়া মাছবিলাক অকণমান ঢিলা হৈ থাকে ন এতিয়া দেখিছেনে পুৰাৰ নিচিনা হৈ গ'ল এয়া এতিয়া এনেকৈ লুটিয়াই মেলি গোটেই কিপিচ মই পুৰি ল'লোঁ পুৰি লোৱাৰ পিছত এয়া মই খুলিছোঁ চাবচোন একেবাৰে পাৰফেক্ট ইমান ধুনীয়াকৈ সিজি গৈছে নহয় এয়া চাওক আৰু ইয়াৰ যিটো গ্ৰেভি সেই গ্ৰেভিৰ নিচিনা অলপ শুকান অকণমান মানে ভিজা সেই গ্ৰেভিতে আমি ভাত খাব পাৰোঁ বেলেগ দালি ভাজি একো দৰকাৰী নহয় সেয়া মানে এক্সেছ হৈ যায় ইয়াৰ টেষ্টটোৰ সৈতে মানে নিমিলে এয়া হৈ গ'ল চাওকচোন কিমান ধুনীয়াকৈ সিজিলে আৰু গোন্ধ একেবাৰে হালধি পাতৰ গোন্ধত মলমলাই আছে এতিয়া ভাত অকণমান বাঢ়ি লৈ এয়া গ্ৰেভি অকণমান ইয়াতে লৈ লৈছোঁ আৰু এতিয়া খোৱাৰহে কথা নহয়নে যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই ময়ো অনুপ্ৰাণিত হ'ম কমেণ্ট কৰি জনাবচোন বনাই চাব কেনেকুৱা পাইছে মোক জনাব এয়া চাওকচোন কিমান ধুনীয়াকৈ সিজি গ'ল এবাৰ বনাই চাবচোন দেই চিতল মাছৰ সৈতে বেছিকৈয়ে সোৱাদ হয় খাবলৈ ধন্যবাদ দেই